হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? যোৱা মাহৰ 19 তাৰিখে আমি পুৰী জগন্নাথলৈ গৈছিলোঁ। তাতে আমি অসমৰে গুৰুজনাৰ যিভাগ নামঘৰ আছে, এই নামঘৰৰ গেষ্ট হাউচতে আমি আছিলোঁ। ইয়াত থাকিবলৈ যথেষ্ট সুবিধা, ৰুমবিলাক যথেষ্ট আহল বহল, এটা ৰুম 3জনীয়াকৈ, আৰু লেট্ৰিন বাথৰুমো যথেষ্ট চাফা। ইয়াৰ মূল্যও আন হোটেলতকৈ যথেষ্ট কম। এই নামঘৰ ভাগ পৰিচালনা কৰিবলৈ কাৰণে অসমৰে এজন নামঘৰীয়া আছিল, আৰু তেওঁ নামঘৰ ভাগ পৰিচালনা কৰাৰ উপৰিও খাদ্য নিজেই বনাইছিল আৰু বিতৰণো কৰিছিল। খাদ্য যথেষ্ট ভাল আছিল, অসমৰ খাদ্যই খোৱা নিচিনা লাগিছিল। এই নামঘৰ ভাগ মন্দিৰতকৈ বেছি দূৰত নহয়, খোজকাঢ়িয়ে অহা যোৱা কৰিব পাৰি। পুৰী লোকনাথ পথত অৱস্থিত শংকৰদেৱ নামঘৰ বুলি ক'লে সকলোৱে চিনি পায়। তাত ইয়াৰ পৰা যোৱা সকলো দৰ্শনাৰ্থীয়ে তালৈ যায় আৰু নাম কীৰ্তন দিনে ৰাতিয়ে চলি থাকে, যথেষ্ট ভাল লাগে। ইয়াৰ বোলে এটা কাৰ্যালয় গুৱাহাটীতো আছে, আপোনালোকে কেতিয়াবা গ'লে তাত যোগাযোগ কৰিব পাৰিব। আৰু অসমৰে যে ইমান ধুনীয়া নামঘৰ এভাগ আছে, বহুত ভাল লাগিল।